কৈছোঁ বোপাই। কবি প্ৰদীপ দাস ঠাকুৰ। বহু দিন হ'ল একো খবৰ পোৱা নাই তোৰ। কুশলে আছনে তই? বৰ হেঁপাহত ডাঙৰ দীঘল কৰিলোঁ। হয়তো তই এদিন কণাৰ লাখুটি হবি। কপালৰ ৰেখাৰ পৰা হয়তো মচি পেলাবি সকলো দুখ। তই দি থৈ যোৱা মোবাইলটো চাই থাকোঁ, জানোবা তোৰ ফোন আহেই। পিতেৰে বুকুৰ বিষটো এইকেইদিন বেছিকৈ উক দিছে। আনৰ ঘৰত কাম কৰি কৰি নিশকতীয়া দেহটো শেষ হৈ গ'ল। জানা বাচা, পিতেৰে তোৰ কথা সোধে মাজে মাজে। হেৰ' পাপুৰ মাক, সি ফোন কৰিছিল নে? নাই কৰা বুলি শুনিলে খন্তেক টভক মাৰি বহি থাকে। দীঘলকৈ হুমুনিয়া হেৰি বিলাপ কৰে। য'তে আছে কুশলে থাকক দে মোৰ বাচা। মনত পৰেনে তোক যে কৈছিলোঁ তই জন্ম পোৱা দিনাখন এজোপা গছ পুলি ৰুইছিল। সেই গছজোপা এতিয়া বৰ গছ হ'ল। তোৰ কথা মনত পৰিলে পিতেৰাই গছজোপাৰ তলতেই জিৰণি লয়। গছৰ পাতৰ সতে যেন কথা পাতে মাজে মাজে। এটা চকুৰে মোৰো দেখা পোৱাত বৰ কষ্ট হৈছে অ বোপাই। কিবা বস্তু আগত পৰিলে দেখা পাওঁ, কিন্তু স্পষ্টকৈ চিনি নাপাওঁ। পিতেৰৰো চশমাযোৰ ভাঙি থাকিলে তই আহিলেই হেনো ঠিক কৰাই ল'ব। মোৰ কঁকালৰ বিষটোৰ কথাটো তই জানই। দূৰণিৰ পৰা পানী আনি আনি মোৰ এই অৱস্থা। বিহুৰ সময়ত সিদ্ধে ডাক্তৰে দুটামান ইনজেকশ্যন দি যোৱাৰ পিছত অলপ ভাল পাইছিলোঁ। মনত পৰেনে অম্বুবাচীৰ সময়ত ফোন কৰোঁতে তোক কৈছিলোঁ, পাৰিলে এইবাৰ মাঘ বিহুত আহিবি, আমাক এবাৰ চাই যাবিহি। আহিবি অ বাচা, আহিবি। আমি বাট চাই থাকিম, বাট চাই থাকিম।